মই ইয়াৰ আগৰ ভিডিঅ'টোত দিছিলোঁ মেট্ৰিকত এবাৰ আহিবলগীয়া কিছুমান দৰকাৰী MCQ যোনটো মৰিগাঁও ডিষ্ট্ৰিক্টৰ একাডেমিক কাউন্সিলৰ পৰা পাব্লিছ কৰা হৈছে ইয়াৰ যোনটো সেকেন্ড পাৰ্ট আছে মই তোমালোকক কিটা দি দিম তোমালোকে যদি ফাৰ্স্ট পাৰ্টখন চোৱা নাই তেনেহলে তোমালোকে ফাৰ্স্ট পাৰ্টখন ডেসক্ৰিপচনত লিংক পাই যাবা তাত চাব পাৰিবা তো এটা সেকেন্ড পাৰ্টখন আমি আৰম্ভ কৰিম তো ছাত্ৰ-ছাত্ৰীসকল ইয়াৰ আগত আমি ইয়াৰ যোনটো দা বল পয়েম ইয়াৰ ওপৰত আমি গটেখিনি দি দিছিলোঁ তাৰ ওপৰত যিমানখিনি চেপ্টাৰ আছিল সেইখিনি সম্পূৰ্ণ দি দিছিলোঁ টাইগাৰ ইনডা জো তাৰ ওপৰখিনি যিমানখিনি আছে দি দিছোঁ তোমালোকে যদি চোৱানে চাই ল'বা তো নেক্সট এতিয়া আমাৰ দা বল পয়েমৰ পৰা আৰম্ভণি কৰিম সো প্ৰথম তোমালোকে কোৱেশ্চনখিনি ভালদৰে লিখি ল'বা আৰু এনসাৰখিনি পিছত পাই যাবা তোমালোকে যদি কিবা বুজি নোপোৱা মোক তেনে কমেন্টত তোমালোকে জনাবা এইখিনি এনসাৰখিনি তোমালোক আছে ইয়াৰ পৰা বেছি দিয়া নাই আমান্ডাৰ পৰা চোৱা তোমালোক কিমানখিনি দিছে কোৱেশ্চন বহুত দৰকাৰী কোৱেশ্চন উলিয়াই দিছে তোমালোকে ভালদৰে ইয়াৰ পৰা লিখি পিনে তোমালোকে ভালদৰে পঢ়ি যাবা অন্য কিছু MCQ পঢ়িবা কিন্তু এইখিনি তোমালোকে ভালদৰে পঢ়ি ল'বা আৰু ইয়াৰ এনসাৰখিনি ইয়াত তলত দিয়া আছে তাৰপিছত এনিমেলৰ পৰা কি কি দিছে তোমালোকে চোৱা ভালদৰে এনিমেল যোনটো কবিতাটো আছে তাৰ এই কবি কোন আছিল ইয়াৰ উত্তৰটো তোমালোকে তলত পাই যাবা তোমালোকে প্ৰথম কোৱেশ্চনখিনি সম্পূৰ্ণ লিখি লোৱা তাৰপিছত তলত সম্পূৰ্ণ এনসাৰখিনি পাই যাবা এইখিনি এনসাৰখিনি আছে দা কাষ্টাৰ্ড ড্ৰাগনটো এইটো তোমালোকে সম্পূৰ্ণ কোৱেশ্চনখিনি তোমালোকে ইয়াত লিখি লোৱা এইখিনি বহুত দৰকাৰী MCQ আহিছে দি দিছে তোমালোকক উলিয়াই মৰিগাঁও একাডেমিক কাউন্সিলৰ ফালৰ পৰা দা মিডনাইট ভিজিটৰ ইয়াৰ পৰা তোমালোকে বহুখিনি দৰকাৰী এইখিনি MCQ দি দিছে তোমালোকে সম্পূৰ্ণ লিখি লোৱা যদি তোমালোকে আগৰ পাৰ্টটো চোৱা নাই যদি পাৰ্ট এটো চোৱা নাই তোমালোকে পাৰ্ট 1 টো তোমালোকে ডেসক্ৰিপচনৰ লিংক পাবা তাত চাই ল'বা তোমালোকে ইকুৱেশ্যন অফ টাৰ্স এটো ইয়াৰ পৰা তোমালোকে কোৱেশ্চনখিনি চোৱা এইখিনি কি আহিছে তোমালোকে সম্পূৰ্ণ লিখি ল'বা কোৱেশ্চনখিনি তেতিয়াহে তোমালোকে তাৰপিছত উত্তৰখিনি তোমালোকে দিবা ভালকে প্ৰথম কোৱেশ্চনখিনি লিখিবা তোমালোকে নিজে যোনখিনি পাৰা সেইখিনি দি ল'বা তাৰপিছত এনসাৰ যদি চাই ল'বা এনসাৰ মিলাই চাই ল'বা হৈছে নে নাই ফুটপ্ৰিন্ট উইথাউট ফিট এটো চেপ্টাৰৰ পৰা এটা তোমালোকে কি আহিছে ফুটপ্ৰিন্ট উইথাউট ফিটৰ পৰা ইয়াৰ কি আহিছে এইখিনি MCQ খিনি ইয়াৰ MCQ এতিয়া এক্সামত আহে নে নাহে ইমান গম পোৱা নাই এতিয়ালৈকে দা হেক ড্ৰাইভাৰৰ পৰা কি আহিছে চোৱা ইয়াৰ পৰা দুই এটা সৰু MCQ তোমালোকে চাই ল'বা ইয়াৰ পৰা বেছি নাহে এটা MCQ এটা মান আহিব নেকি মোৰ হিচাপত এটা মান আহিব লাগে এইখিনি তোমালোকে লিখি ল'বা গ্ৰামাৰ সেকশনৰ পৰা চোৱা এইখিনি প্ৰথমখিনি আমাৰ ডিটাৰমিনাৰ দিছে মাই ফ্ৰেন্ড ইজ MA ইন ইংলিশ এটো যোৱা বছৰ 2023 চনতো এটো আহিছিল ইয়াৰ উত্তৰখিনি তোমালোকে তলত পালে তোমালোকে প্ৰথম কোৱেশ্চনখিনি লিখি পিনে নিজে চেষ্টা কৰিছো যে পাৰিবা নে নোৱাৰিবা যদি তোমালোকৰ এনসাৰটো কৰাৰ পিছত এনসাৰটো মিলাই চোৱা হৈছে নে নাই তোমালোকে কিমান পাৰিছা এটো চাই লোৱা চেক কৰি প্ৰিপজিচনৰ পৰা চোৱা প্ৰিপজিচনৰ পৰা এইখিনি বহুকিটা কোৱেশ্চন দি দিছে দৰকাৰী তোলে ভালদৰে মন দি শুনে চাই ল'বা এইখিনি এনসাৰখিনি তলত দি দিয়া আছে যদি মোৰ ভিডিঅটো ভাল লাগিছে চাই পিনে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিবা আৰু ভিডিঅটো লাইক কৰি ৰাখিবা যাতে পিছলৈ এনেকুৱা ধৰণৰ ভিডিঅ পাই থাকা ইম্পৰ্টেন্ট যোনখিনি আছে এইখিনি তোমালোক টেন্সৰ হয় এইখিনি তোমালোকে ভালদৰে লিখি ল'বা আৰু ইয়াৰ আগৰ পাৰ্টটো তোমালোকে ডেসক্ৰিপচনৰ লিংক পাই যাবা মই কৈ আছো ফাৰ্স্ট পাৰ্ট এ টো যদি 1 টো যদি তোমালোকে চোৱা নাই তেলে পাৰ্ট 1 ত পাই যাবা এইখিনি কাৰেক্ট অপচন চইচ দা কাৰেক্ট অপচন ইয়াৰ পৰা তোমালোকে ভয়েসৰ হয় ভয়েসটো তোমালোকে এইখিনি কোনটো শুদ্ধ এটো তোমালোকে টিক মাৰ্ক দি উলিয়াব লাগিব এতিয়া ইয়াৰ এনসাৰ সম্পূৰ্ণখিনি তলত পাই যাবা তোমালোকে নেৰেচনৰ পাছত তোমালোকে নেৰেচনৰ পৰা এইখিনি আহিছে ইয়াৰ নেৰেচনৰ পৰা বেছি দিয়া নাই সম্পূৰ্ণ লিখি লোৱা তোমালোকে ভিডিঅটো পোষ্ট কৰি পিনে লিখি ল'বা মইতো অলপ ফাষ্ট কৰি দিছোঁ যিহেতু মানে আপলোড দিওঁতে অলপ প্ৰবলেম হৈ যায় সেইকাৰণে ফাষ্ট কৰি দিছোঁ অলপ তোমালোকে এইখিনি ভালকৈ লিখি ল'বা পোষ্ট কৰি ল'বা তাৰপিছত লিখি ল'বা যদি ভিডিঅটো ভাল লাগে মোৰ চেনেল সাবস্ক্ৰাইব কৰিবা থেংক ইউ